শুভ সন্ধিয়া সকলোকে আজি আমাৰ ঘৰত সন্ধিয়াৰ সময়ত ইফালে ভাত চেয়া দিছে বৌৱে এইখিনি নতুনকৈ আকৌ দি আছে এইখিনি এটালে বাৰু এইখিনি আজি এনেকৈ খোৱা হ'ব ইফালে কাঁহী ৰেডি কৰি থৈ আছে আমাৰ চবেই মানে জুহালতে বহি গধূলিৰ সময়ত এনেকৈ আৰু চাহৰ লগত খাম অৱশ্যে প্ৰেছাৰ থকা মানুহৰ বেয়া হাঁহ মাংস চেৰা দিয়া ভাত খাব আৰু একেদিনাখনে চেটেপ ইপুৰিলৈ গমন কৰিম আমি চাহৰ লগত খাম হাঁহ মাংস নাই বাৰু দাদাই আজি মৰাৰ কথা আছিলে কিন্তু পলাই দিলে আৰু ইফালে ভাইটিয়ে গেম খেলি আছে কিতাপ পঢ়াৰ সময়ত গেম খেলি আছে চবেই লগে ভাগে লগ লাগি এনেকৈ বহি আছো এতিয়া চাহৰ ডেকটো খাম বুলি ক'লোহে হয় চাহ নাই দিয়া যে মা ডেকটো বহাব লাগিছে এই কলা কলা জুইত বহুত বনোৱা হেৰি যে বাচন কেইটা সেইকাৰণে গোটেই কলা কলা হৈ আছে দেই দেখি নাহাঁহিব আকৌ কি বুলি কলা বুলি নেকি কিনো বাহিৰৰ চাইডেহে কলা কিবা জুইত বনাই থকাৰ কাৰণেহে গেছত বনোৱা বাচনবোৰ আমাৰ চাফাই ন কিন্তু জুইত আৰু কোনে এতিয়াৰ বাচন নহয় এইকেইটা আজি লোৱা হ'লে চাফা হয় বহুত পুৰণি আৰু এই চেৰা চৰুটো বহুত দিন কিমান বছৰ হ'ল এইটো আমি সৰু হৈ থকা না আগতে অনা আমি সৰু হৈ থাকোঁতেই অনা এই চেৰা চৰুটো আমি এতিয়া ডাঙৰ হৈ বহুতে ডাঙৰ হ'ল এইহেঁতি ক'ত এতিয়া ভাল হৈ থাকিব অঁ আমাৰ ননয়ে ডাঙৰ হ'ল আৰু দাদাই প্ৰত্যেকটো কথা কৈছোঁ ইছৰাম গেম খেলিছে কিতাপ পঢ়াৰ সময়ত কিহৰ গেম ঐ দাদাই গ'ল নহয় তুমি যোৱা আকৌ কিতাপ পঢ়িবা যোৱা দাদাই গ'ল নহয় কালি দেউতাকক কৈছে দাদাই গেমটো খেলি আছে মই ইয়াৰ দেউতাক মানে দাদা আৰু গেম খেলি আছে এনেকৈ ইজনৰ পাছত মানে মৰাৰ লগে লগে হেৰি বেলেগ এজনে পাব মানে মই খেলি আছোঁ মোক একো কোৱা নাই মোৰ পাছত পাবলৈ আছিলে কিন্তু দেউতাকে কাঢ়ি ল'লে মানে মোবাইলটো দে মই খেলি লওঁ তাৰপাছত খেলিবি বুলি এনেই আৰু ধেমালিতে কাঢ়ি ল'লে দেউতাকে খেলি আছে পাপা সোনকালে মৰ আকৌ মই থাক সোনকালে মই থাক নেৰে দেউতাক মৰিবলৈ কৈছে এই ন মৰ আকৌ সোনকালে সোনকালে মৰ না সোনকালে মৰ সোনকালে মৰ সোনকালে মৰ এইফালে চাই দিয়া এইফালে চোৱা এইফালে চোৱা না প্লিজ এইফালে চোৱা না এইফালে চোৱা এইফালে চোৱা আকৌ এয়া মৰিলে এতিয়া ডায়মণ্ড নল'বা নল'বা এইকেইটা